সাগৰ। এইবাবেই সাগৰে কাহিনী শুব নোৱাৰে। সদায় জোনটোৱে তৰাবোৰৰ সতে তাৰ বুকুত গা ধুবলৈ আহে। বতাহেও তাৰ লগত শুব খোজে, মাছ আৰু শামুকবোৰে। নাও আৰু জাহাজবোৰে হেঙুলীয়া কৰে তাৰ বুকু। কিন্তু সি প্ৰেমত পৰে শামুক বুটলি ফুৰা সেই ছোৱালীজনী, যি তাৰ বুকুত নানামে। এইবাবেই সাগৰে কাহিনী শুব নোৱাৰে। চোৰ। তামোলৰ বাৰীত পিতাই ধৰিছিল তাক, আৰু আমাৰ এজাউৰি কিৰিলিৰ পাৰে পাৰে কণ কণ চেকনিৰ তালে তালে অভিনয়ৰ চকু মোহাৰি উচুকি উঠিছিল সি। পিতাৰ ওফন্দি উঠা গৰ্বিত বুকুৰ বাস্পত আমিও শক্তিমান হৈ উঠিছিলো। সেইদিন বান্ধিছিলো তাক হাতে ভৰিয়ে শনিবাৰৰ হাতত। এই তাৰ নিৰ্দিষ্ট শাস্তি। গোটেই দুপৰীয়া জিলিকে সি পকা তামোলৰ থোকবোৰত। প্ৰাচীন চোৰ সি। তাৰ খহতা ছালৰ ভাজত চেকনিৰ দাগ ভুক্ত। তামোলৰ পাতে পাতে জঁপিয়াই ফুৰে সি, চৰাইতকৈ বেগায়। পানী অনা কলহ, লোটা ঘটি ডাক উঠাৰ, আৰু কেতিয়াবা কাৰোবাৰ ধকধকীয়া চুৰিয়া এখনো তাৰ চকুৰ তীব্ৰণিৰ লক্ষ্য। আৰু কি মোহময় দৃশ্য, যেতিয়া বাড়িয়ে বাড়িয়ে গয়াই খেদি যাওঁতে জঁপিয়াই জঁপিয়াই পাৰ হৈ যায় সি জেওৰাৰ পিছত জেওৰা, খাৱৈৰ পিছত খাৱৈ। কি উদ্বাউল হৈ উৰি যায় তাৰ চুৰিয়া সেউজীয়া ফালিচিৰি। কেনেকৈ জিলিকি জিলিকি অদৃশ্য হৈ যায় তাৰ ঘৰ্মাক্ত মাংসপেশী। ৰহস্যময় আনন্দৰ জোৱাৰ তুলি আমাৰ শৰীৰ আৰু মনত। এনেকৈয়ে আপোন হৈ পৰে সি আমাৰ। গোটেই গাঁওখন, সকলো গৃহস্থ, গছ লতা বন ৰৈ থাকে উদ্গ্ৰীব, বিচাৰে আন্ধাৰত তাৰ তেজাল আগমন। আৰু সেই দিগন্তত হাঁহি মাৰে সেটা হনু ওলোৱা স্থিত প্ৰজ্ঞ ৰেখাৰে অংকিত তাৰ মুখখনেৰে মোৰ কণমানি সেউজীয়া জগতখনত হৈ পৰে সিয়েই আটাইতকৈ ৰহস্যময় প্ৰাণী, বনৰীয়া তাৰ জীৱনেৰে। আৰু সি শুহিছিল নেকি মোকো তাৰ আদিম মুদ্ৰাৰে? কিয়নো ককাদেউতাৰ শিতানৰ পৰা চুৰ কৰি মই বিৰি আনি দিছিলো তাক। ধূলিসাৎ মোৰ অতীতৰ এৰাবাৰী এতিয়া কংক্ৰিট। শিল, ইটাৰ, গছ গছনিয়ে কাঁচৰ পাতেৰে উশাহ লয়। এই আইনাৰ অৰণ্য হেৰাই গল কেনি সেই ৰহস্যময় প্ৰাচীন প্ৰাণী মোৰ। বিচাৰো মই শিশুৰ কৰক মোৰ খোৱা মেজৰ পৰা লোৰ আপেলবোৰ, ব্ৰঞ্জৰ আঙুৰবোৰ, মঙহাল চুৰিখন, আৰু ফ্ৰিজৰ পৰা বগা চেঁচা হাঁহিবোৰ। সি যে কেৱল মোৰ সপোনত নঙলা খোলে। চুচুক চামা।